হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰিছোঁ ভালে আছে। থাম্বনেইল লিখিয়ে গমে পাইছে দেখোন ভিডিঅ'টি কি টপিকৰ ওপৰত বনোৱা হৈছে। হয়, ছোৱালী বা মহিলাসকলৰ কেইটামান দুৰ্বলতাৰ কথাকেই ক'বলৈ ওলাইছোঁ। প্ৰত্যেকগৰাকী মহিলাৰে কিবা নহয় কিবা দুৰ্বলতা থাকেই, মাত্ৰ তেওঁলোকে কথাবোৰ নিজৰ মাজতে ৰাখি থয়, প্ৰকাশ নকৰে। আজি ক'বলৈ ওলোৱা মহিলাসকলৰ সেই দুৰ্বলতাসমূহৰ বিষয়ে যেতিয়া আপুনি গম পাব, আপুনিও আচৰিত হ'ব। এনে লাগিব ছোৱালীসকলৰ এনেকুৱাও দুৰ্বলতা থাকে নেকি? ছোৱালীসকলৰ এইটোহে উইকনেছ নেকি? মহিলাসকলৰ এই দুৰ্বলতাসমূহৰ সুযোগ লৈ কিছুমান পুৰুষে ছোৱালী বা মহিলাসকলক নিজৰ বশ কৰি ল'ব পাৰে। আনকি কোনো ছোৱালীক যদি ইমপ্ৰেছ কৰিব বিচাৰে, তাইৰ এই দুৰ্বলতাসমূহ ব্যৱহাৰ কৰি ওচৰ চাপিব পাৰে। গিৰিয়েক ঘৈণীয়েকৰ মাজত যদি কেতিয়াবা কাজিয়া লাগে, তেতিয়া ঘৈণীয়েকক তেল মাৰিবলৈও এই উইকনেছসমূহৰ সহায় ল'ব পাৰিব। আৰম্ভণিতে এইটো কথা কৈ থ'ব বিচাৰিছোঁ যে ভিডিঅ'টিৰ শেষলৈকে চোৱাৰ পিছত যাতে কোনেও মহিলাসকলৰ দুৰ্বলতাসমূহৰ সুবিধা লৈ তেওঁলোকক বেয়া উদ্দেশ্যত ব্যৱহাৰ কৰিব নিবিচাৰে। যদি কোনোবাই কাৰোবাক সঁচাকৈ ভাল পায়, তাত ইউজ কৰিব বিচাৰিছে, দেন অ'কে। এই ভিডিঅ'টিৰ উদ্দেশ্য কাকো দুখ দিয়া বা বেয়া উদ্দেশ্য নহয়। ভিডিঅ'টিত মাত্ৰ মহিলাসকলৰ কিছুমান প্ৰধান দুৰ্বলতাৰ কথাহে ক'বলৈ চেষ্টা কৰা হৈছে। যদি কাৰোবাৰ গাত লাগি যায়, তাৰ বাবে আগতীয়াকৈ চৰি। যিয়ে নহওক, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। সাধাৰণতে ছোৱালী বা মহিলাসকলৰ কি কি দুৰ্বলতা থাকে বুলি যদি কোনোবাই সোধে, তেতিয়াহ'লে ইয়াৰ উত্তৰ এটা শব্দতে দিয়া সম্ভৱ নহয়। কাৰণ সকলো মহিলাটো একে নহয়। তথাপি পৃথিৱীত যিমান মহিলা আছে, প্ৰত্যেকৰে এটা নহয় এটা দুৰ্বলতা থাকেই। আজি তাৰে কেইটামান মেইন পইণ্ট বাছি লৈছোঁ। প্ৰথমটো হ'ল ইম'চনেল বা আৱেগিক। ছোৱালী বা মহিলাসকল পুৰুষৰ তুলনাত বহুত বেছি আৱেগিক। এটা কথা লক্ষ্য কৰিছেনে? যেতিয়া টিভি চিৰিয়েলছ বা চিনেমাত দুখ লগা চিনবোৰ আহে, তেতিয়া কেনেকৈ কিছুমান মহিলাই উচুপি উচুপি কান্দি দিয়ে। এওঁলোকক আৱেগিক কৰি তোলা একদমেই সহজ। যেতিয়া তেওঁলোকক ইম'চনেল কিছুমান কথা ক'ব, অন্তৰ চুই যাব পৰা কথা ক'ব, তেতিয়া সোনকালেই আৱেগিক হৈ পৰে। মহিলা বা ছোৱালীসকল বেছি আৱেগিকভাৱে কান্দেও সোনকালে আৰু হাঁহেও সোনকালে। এইটো হৈছে তেওঁলোকৰ প্ৰধান দুৰ্বলতা। দ্বিতীয়টো হ'ল ভয়ভাৱ অলপ বেছি। সকলো মহিলা নহ'লেও বেছি সংখ্যক মহিলাৰে পুৰুষৰ তুলনাত ভয়ভাৱটো অলপ বেছি থাকে। ভূত প্ৰেত আত্মাৰ কথা উলিয়ালেতো আৰু ক'বই নালাগে। লক্ষ্য কৰিবচোন, মহিলাসকলে বহুত সোনকালেই চক খায় আৰু কিছুমান কাম কৰিবলৈ সাহস কম থাকে। তৃতীয়তে প্ৰশংসা। যেতিয়া কোনোবা মহিলাক প্ৰশংসা কৰে, তেতিয়া বহুত ভাল পায়। আৰে প্ৰশংসা কৰিলেনো কোনে বেয়া পাব? তথাপিও মহিলাসকলৰ ক্ষেত্ৰত ছিটুৱেশ্যনটো অলপ বেলেগ। ফিমেলসকলে বিশেষকৈ সুন্দৰতাৰ প্ৰশংসা কৰিলে ভাল পায়। কোনোবা ল'ৰা এজনে আহি যদি ছোৱালী এজনীক কয়, তোমাক আজি বহুত ধুনীয়া লাগিছে, তাই তেতিয়া ল'ৰাজনক অলপ বেছিকৈ পাত্তা দিব। আৰে ভাই, ল'ৰাবোৰে গাৰ্লফ্ৰেণ্ডক ইমপ্ৰেছ কৰিবলৈ এইবোৰেতো টেকনিক ইউজ কৰে। চান্স পালেই প্ৰশংসা কৰিবলৈ আৰম্ভ কৰে। তোমাক আজি বহুত ধুনীয়া লাগিছে, তোমাক মৰম লগা হৈছে, চুলিকোছা ধুনীয়াকৈ বান্ধিছা, থ্ৰেডিং কৰিছা নেকি, এইকেইদিন ডাইটিঙত আছা নেকি, ফিগাৰটো ধুনীয়া হৈছে, আৰু যে কিমান, হয়নে নহয়? সুন্দৰতাৰ প্ৰশংসাটোৰ বাদেও গুণৰ প্ৰশংসা কৰিলে মহিলাসকলে ভাল পায়। এইটো মহিলাসকলৰ বহুত ডাঙৰ এটা দুৰ্বলতা। মহিলাসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুৰ্বলতাৰ পইণ্টলৈ অহাৰ আগতে আন এটা দৰকাৰী পইণ্ট হৈছে মহিলাসকলৰ ধুনীয়া বস্তুৰ প্ৰতি থকা দুৰ্বলতা। এই দুনিয়াত যিমান ফিমেল আছে নহয়, সেই সকলোৱে ধুনীয়া বা সুন্দৰতাৰ প্ৰতি আকৰ্ষিত হয়ে। ভুল হ'ল নেকি? হয়, ঠিকেই। কি ফিমেল? মানুহ মাত্ৰেই ধুনীয়া বস্তুৰ প্ৰতি আকৰ্ষিত হয়, কিন্তু ফিমেলৰ ক্ষেত্ৰত ইয়াৰ পাৰ্চেণ্টেজটো অকণমান বেছি। উদাহৰণস্বৰূপে, যেতিয়া ছোৱালী এজনীয়ে হেণ্ডচাম ল'ৰা এজন দেখে, তাইৰ মাইণ্ডটো ফটককৈ বিচলিত হৈ যায়। চকু বাৰে বাৰে সেই হেণ্ডচাম ল'ৰাজনৰ ফালে যায়। সেই মুহূৰ্তত অলপ সময়ৰ বাবে তাই এইটো ভাবিবলৈ পাহৰি যায় যে ল'ৰাজন কোন হয়, কি কৰে, কেনেকুৱা হয়, ইভেন মেৰিড নে আনমেৰিড। এইটো মহিলাসকলৰ ছোৱালীসকলৰ এটা দুৰ্বলতা। ভাল নে বেয়া মই বৰ্তমান সময়ত ক'ব নাযাওঁ, আপুনিয়ে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবচোন। এতিয়া শেষৰটোলৈ আহিছোঁ। মহিলাবোৰৰ আটাইতকৈ দুৰ্বল পইণ্টটো হৈছে লোভ। হয়, আপুনি হয়তো ভাবিছে এইটোতো বেয়া কথা কৈ দিলে, কিন্তু এইটো সত্য যে বেছিভাগ মহিলাৰে পুৰুষৰ তুলনাত লোভটো অকণমান বেছি। এই লোভৰ বাবেই মহিলাসকলক পুৰুষসকলে নিজৰ স্বাৰ্থ পূৰণত ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপুনি সুধিব কেনেকৈ? কৈছোঁ শুনক। 1 নম্বৰ, বেছিভাগ মহিলাৰে টকা পইচা ধন সম্পত্তিৰ প্ৰতি লোভ থাকে। 2 নম্বৰ, ছোৱালী বা মহিলাসকলৰ ভাল ধুনীয়া ড্ৰেছৰ প্ৰতি লোভ বেছি। 3 নম্বৰ, তেওঁলোকৰ খোৱা বস্তুৰ প্ৰতিও লোভ অকণমান বেছি। 4 নম্বৰ, তেওঁলোক দামী গাড়ী, ভাল ঘৰ আদিৰ প্ৰতি বেছি আকৰ্ষিত হয়। এই ভিডিঅ'টিত উদ্দেশ্য কেতিয়াও এনেকুৱা নহয় যে কাৰোবাক হাৰ্ট কৰা, কিন্তু তেওঁলোকৰ এনে কিছুমান দুৰ্বলতাৰ সুযোগেইটো কিছুমান স্বাৰ্থপৰ পুৰুষে লয়। এনেধৰণৰ স্বাৰ্থপৰ পুৰুষসকলে টকা পইচা, ধন সম্পত্তি, দামী ঘৰ গাড়ী আদিৰ
প্ৰলোভন দেখুৱাই অতি সোনকালে নিজৰ ফালে এট্ৰেক্ট কৰি লয় আৰু কেতিয়াবা নিজৰ স্বাৰ্থ পূৰণৰ বাবেও ব্যৱহাৰ কৰে সি যি কি নহওক মহিলাসকলৰ এই দুৰ্বলতাসমূহ নেচাৰেলিয়ে তেওঁলোকৰ তাত থাকে শেষত এটা কথা ক'ব বিচাৰিছোঁ কোনেও যাতে বেয়া উদ্দেশ্যত এই উইকনেছসমূহ ব্যৱহাৰ নকৰে বা ইয়াৰ সুবিধা নলয় আজিলৈ এৰিছোঁ ভিডিঅ'টি কেনেকুৱা পালে জনাব চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন থেংক ইউ গুড বাই